So guys, এতিয়া মই আহিলোঁ মোৰ পাৰ্লাৰলৈ। এই ভণ্টিজনীক খোপা বান্ধি দিব লাগে। ভণ্টি আহিছে খোপা বান্ধি দিবলৈ। তাই বোলে বিহু নাচিব, মেকআপ কৰিব। এইফালে বহি আছে তাই। খোপাটো বান্ধি লওঁ তাৰপিছত লাইটলি এটা মেকআপ কৰিছোঁ। আইলাইশ্বাছযোৰ লগাই দিছোঁ ধুনীয়াকৈ। তাই মানে নাচনী সাজত এটা ভিডিঅ' বনাম বুলিহে মোৰ ওচৰত সাজি কাচি ওলাইছে। সেইটো কাৰণে চিম্পুল এটা মেকআপ কৰি দিছোঁ। লিপষ্টিকটো নিজে লগাবলৈ দিছোঁ। তাই নিজে লগাম বুলি ক'লে লিপষ্টিকটো, সেইটো কাৰণে নিজে হাতেৰে লগাই ল'বলৈ দিছোঁ। এইবিলাক চুলি ডিজাইন কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। ভাল লাগিলে ক'ব, বেয়া লাগিলেও ক'ব। আৰু কোনোবাই যদি চিম্পুল মেকআপ কৰিব বিচাৰে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। খুব কম দামত এটা চিম্পুল মেকআপ কৰোঁ। কাৰোবাক যদি লাগে মোক মেছেজ কৰিব।